অতিকৈ দুখ প্ৰকাশ কৰিছে। এনেকুৱা অনুভৱ হৈছে যে খুলি গৈছে। দীঘলীয়া সময় আমচুত থাকি জাতিৰ বাৰ্তা দিয়া আহিছিলোঁ, যে হঠাৎ মই ৰাজনীতিত যাবলগীয়া হৈছে। দৰং জিলা আমচুৰ নেতৃত্বত বহু কেইজন কৰ্মীয়ে ইতিমধ্যে আমচুৰ পৰা অব্যাহতি লৈ তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু কেইবাতৰফী আমি বিদায়ী সভা অনুষ্ঠিত কৰিছিলোঁ। শেহতীয়াভাৱে আজিৰ যিখন বিদায়ী সভা প্ৰায় 7জন আমচু কৰ্মীয়ে বিদায় লৈছে আৰু তেওঁলোকে ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনুষ্ঠানিকভাৱে আজি তেওঁলোকক আমি বিদায় প্ৰদান কৰিলোঁ। প্ৰথম কথাটো হৈছে এওঁলোকে দীৰ্ঘ সময় প্ৰায় 10 বছৰ 15 বছৰ জাতিটোৰ হৈ বৃহৎ এটা সংগ্ৰামৰ অংশীদাৰ হৈছে তেওঁলোকে। আৰু এই সংগ্ৰাম কৰি কাৰ কাৰণে সংগ্ৰাম কৰিছে? মানুহৰ কাৰণে সংগ্ৰাম কৰিছে। কাৰ কাৰণে কৰিছে? জাতিটোৰ কাৰণে সংগ্ৰাম কৰিছে। কাৰ কাৰণে? নিজৰ স্বাৰ্থৰ কাৰণে একোৱে কৰা নাই, কাৰণ তেওঁলোকৰ ইয়াত না দৰমা আছে না বেলেগ কিবা আছে। গোটেই জাতিটোৰ স্বাৰ্থত যিহেতু কাম কৰিছে, এতিয়াও য'ত যাব তেওঁলোকে যিটো ডেষ্টিনেশ্যন বা নিৰ্বাচনত যিটো অৱতীৰ্ণ হ'ব, তেওঁলোকৰ ৰাইজৰ সেৱাৰ কাৰণেই তেওঁলোকে গৈছে। গতিকে আমি ভাবোঁ যে ৰাইজে আমাৰ এই সংগ্ৰামী যুৱকসকলৰ ক্ষেত্ৰত তেওঁলোকে বিবেক বিবেচনা কৰি এটা যোগ্য প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচন কৰিব। জীৱন যৌৱন আজি প্ৰায় 15 বছৰ 20 বছৰ 10 বছৰ এই সংগঠন দিলে, এই সংগঠন নিদিয়াৰ এই জাতিটোৰ হকে তেওঁলোকে কাম কৰিলে। গতিকে আজি তেওঁলোকে যিহেতু ৰাইজৰ হকে কাম কৰি ইচ্ছা প্ৰকাশ কৰিছে, গতিকে ৰাইজে যদি তেওঁলোকে আদৰি লয়, তো আমাৰ এটা বিশ্বাস আছে বা আমি এটা আশা ৰাখিব পাৰোঁ যে তেওঁলোকে এই আমাৰ ৰাইজৰ হকে আৰু সমাজখনৰ উন্নয়নৰ হকে তেওঁলোকে কাম কৰি যাব। গতিকে মই অনুৰোধ জনাইছোঁ সকলোকে ৰাইজক যে যিসকলে ইতিমধ্যে আমাৰ আমচুৰ পৰা বিদায় লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেওঁলোকক যাতে ৰাইজে আদৰি লয়। আমাৰ দৰং জিলা আমচুৰ পৰা এইবাৰ আমাৰ আঞ্চলিক পৰ্যায় বা জিলা সমিতি মিলি মোটামুটি প্ৰায় 20 জনৰ ওপৰত ইতিমধ্যে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু যিটো গম পাই আছোঁ, ৰাইজেও তেওঁলোকক মানে বহুত সঁহাৰি জনাইছে।